আপুনি যে ভয়ংকৰ ভয় খাই আছে আপোনাৰ চেহেৰা চালে আজিকালি ধৰিব পাৰে মুখখন শুকাই গৈছে কালাৰটো বদলি গৈছে টেনচনত আছে আপোনাৰ চুলিও বেছি কৰিছে যেন লাগিছে একদম স্পষ্টকে মই আপোনাক ক'ব কৈছো আপুনি আকৌ 26ত মুখ্যমন্ত্ৰী হওক আমাৰ ক'বলগীয়া কথা একো নাই 26ত আপুনি আকৌ হওক 32ত হওক আপুনি গোটেই জীৱন মৰালৈকে মুখ্যমন্ত্ৰী হৈ থাকক কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজনীতি কৰি পেলাই ফুংফাং কথা কৈ পেলাই যদি আপুনি এটো পাতল কৰিব বিচাৰিছে অসমৰ ৰাইজে কিন্তু আপোনাক ক্ষমা নকৰিব শৰ্মা কিয় বেয়া বেয়া একেবাৰে বেয়া মানুহ বহুত বেয়া অলপ বেয়া নহয় নিজৰ সম্পত্তি কৰিছে মাইকীৰ নামত সম্পত্তি এইবিলাক টেনচনত আছে আপোনাৰ চুলিও বেছি কৰিছে যেন লাগিছে একদম স্পষ্টকে মই আপোনাক ক'ব কৈছো আপুনি ভয় খাইছে মই দেখিছো আপুনি ভয় খাই আছে কা আন্দোলনৰ সময়ত যেনেকুৱা ভয় খাইছিলে এতিয়াও আকৌ ভয় খাইছে কিয় আপুনি ভয় খাইছে জুবিনদাৰ মৃত্যুটোত গোটেই অসমৰ মানুহে বিচৰাৰ নিচিনাকে আপুনিওতো ন্যায় বিচাৰিব লাগে আপুনি কিয় ভয় খাইছে আপোনাৰ টেনচনটো ক'ত সকলো মানুহে কৈছে উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ তাক আপুনি ইমান ভয় খাবলৈ কি কাৰণ হ'ল যে আপুনি ইমান টেনচন লৈ আছে কেলে আপুনি যদি সঁচাকৈ জুবিন গাৰ্গৰ শুভাকাংক্ষী হয় আপুনি মাজে মাজে কৈছে যে আপুনি সাংঘাতিক ধৰণে জুবিন গাৰ্গৰ শুভাকাংক্ষী আপুনি কৈছে যে জুবিন গাৰ্গক আপুনি কেতিয়াও বেয়া কথা কোৱা নাই কিন্তু আমি দেখিছোঁ যে বহুত ভিডিঅ' এতিয়া মোৰ তালৈকে মানুহে পঠিয়াই আছে আপুনি কা আন্দোলনৰ সময়ত জুবিন গাৰ্গকতো বহুত গালি গালাজো কৰিছে এতিয়া আপুনি জুবিন গাৰ্গক খুব ভাল পোৱা মানুহজন হৈ গ'ল বাৰু সেইটো বেলেগ কথা কিন্তু এতিয়া আপোনাক মই এটা কথা সুধিব কৈছো যে আপুনি ইমান টেনচন খাইছে কিয় আপুনি আকৌ 26ত মুখ্যমন্ত্ৰী হওক আমাৰ ক'বলগীয়া কথা একো নাই 26ত আপুনি আকৌ হওক 32ত হওক আপুনি গোটেই জীৱন মৰালৈকে মুখ্যমন্ত্ৰী হৈ থাকক কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজনীতি কৰি পেলাই ফুংফাং কথা কৈ পেলাই যদি আপুনি এটো পাতল কৰিব বিচাৰিছে অসমৰ ৰাইজে কিন্তু আপোনাক ক্ষমা নকৰিব সেইকাৰণে মুখ্যমন্ত্ৰী কৈছো আপুনি যে এই লাইভত আহি কথাবিলাক যে কয় কাগজ কলম দি লিখি ল'ব কিমানটা মিছা কথা কৈছে কিমানটা কন্ট্ৰাডিক্ট হৈছে এই মমতাজৰ কথা কৈছিলে মই দীঘলীয়া নকৰো মানুহৰ সময় নাই মমতাজৰ কথা কৈছিলে যে জুবিন গাৰ্গ জীয়াই থাকোতে জুবিন গাৰ্গক ফাংচনলৈ মাতিবলৈ আপোনালোকৰ আহৰি নাছিলে মমতাজক মাতিছিলে যোৱাকালি ফেচবুকত দিছো মমতাজক এই গড়ৰ মানে পুৰস্কাৰ কোনে দিছিলে মমতাজৰ লগত আপোনাৰ গোটেই সাংগপাংগ বিলাকৰ ফটো কাৰ আছিলে মমতাজক মই তেখেতক ৰেসপেক্ট কৰো কিন্তু আজিলৈকে মমতাজ বোলা গায়িকা গৰাকী কিন্তু মই মানে ফটো দেখা নাছিলো আপুনি কোলে কাৰণে ফটোটো বিচাৰি পেলাই পালো গতিকে মুখ্যমন্ত্ৰীক কৈছে এখন ৰাজ্যৰ ৰেসপন্সিবল পোষ্টত থকা এগৰাকী মুখ্যমন্ত্ৰীয়ে 100টা ফাঁকি যদি দিয়ে তেতিয়াহলে আপোনাৰ পৰা আমি কেনেকুৱা এক্সপেক্ট কৰিব পাৰো আশা কৰিব পাৰো এক বৃহৎ প্ৰশ্ন সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীক কৈছো কথা কওঁতে ডায়েৰীত লিখি ল'ব কিমানটা মিছা কথা কালি ক'লে আজি আৰু কিমানটা মিছা কথা ক'ব এই কথাবিলাক চাব বেয়া লাগে এজন মুখ্যমন্ত্ৰীক যদি আমি এনেকে প্ৰত্যেকটো মিছা কথাৰ উত্তৰ দি থাকিব লাগে তাতকে এটো আপোনাৰ কাৰণে দুৰ্ভাগ্য নহয় অসমৰ কাৰণে দুৰ্ভাগ্য যে আমি কেনেকুৱা এজন মিছলীয়া মানুহক আমি মুখ্যমন্ত্ৰী পাতিছো শেষত মই আপোনাক এটা কথা কৈছো পাকিস্তানলৈ যদি আপুনি গৌৰৱ গগৈৰ যদি মিছা কথাটোৰ কাৰণে যদি জোৰ দি আপুনি এসআইটি পঠাব পাৰে সিংগাপুৰত কিয় এসআইটি পঠাব নোৱাৰিব কিয় সিবিআই আপুনি পঠাব নোৱাৰিব আৰু দুইখন ৰাষ্ট্ৰৰ মাজত এটা সম্পৰ্ক কৰি যেহেতুকে বন্ধু ৰাষ্ট্ৰ কিয় আপোনালোকে জবাবদিহি অসমৰ সেই সকল মানুহক কৰিব নোৱাৰিব এতিয়া তাৰমানে আপুনি গোটেই বস্তু ঢালটো আপোনালোকে সিংগাপুৰলৈ দি পেলাই পাতল কৰিব বিচাৰিছে মই এটাই শেষত অনুৰোধ কৰিলো মুখ্যমন্ত্ৰীক কৈছো এটা কথা মনত ৰাখিব অতি কৰিলে অন্ত হয় জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনো ৰাজনীতি নচলিব জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো এই 2 নম্বৰী ফুংফাং কৰা সাংবাদিকক দি পেলাই আপোনালোকে বিভ্ৰান্তি সৃষ্টি নকৰিব অভিচাৰ শৰ্মা ৰবিশ কুমাৰ এওঁলোকে গোটেই পৃথিৱীত জুবিন গাৰ্গ কি হয় বিয়পাই দিলে আপোনাৰ সেই ডাইনিং টেবুলত বহা সাংবাদিকজনে কিন্তু সেইখিনি সময়ত মুখত তলা মাৰি বহি আছিল আৰু এতিয়া আপুনি লগাই দিছে তেওঁ নেশন ওয়ান্টস টু নো বুলি কৈ পেলাই আকৌ এইবিলাক কোৱা আৰম্ভ কৰিছে মই সেই কাৰণে বিনম্ৰভাৱে অসমৰ ৰাইজক এটা কথাই অনুৰোধ জনাইছো মুখ্যমন্ত্ৰী এই পাল্লাত যদি পৰি জুবিন গাৰ্গৰ ন্যায়ৰ কথা কয় তেতিয়াহলে মোৰ বিশ্বাস যে ন্যায় আমি নাপাম ন্যায় আমি অসমৰ ৰাইজে ৰাখিব লাগিব ন্যায়ৰ কাৰণে পুৰা তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব কি হৈ আছে আৰু যদি এসআইটিৰ ভিতৰত কোৱা কথাবিলাক আপুনি কয় এই অৰ্ণৱ গোস্বামীয়ে কয়
XYZ কোনোবাই কয় তেতিয়াহ'লে ভিডিঅ'গ্ৰাফি কৰি পেলাই ইণ্টাৰগেশ্যন কি হৈছে অপেন কৰি দিয়ক, কি কৈ আছে আমি চবেই চাম। নহ'লে ন্যায়ৰ ক্ষেত্ৰত বৃহৎ এটা ফাট থাকি যাব। সেইকাৰণে আমি কৈছো জাষ্টিছ ফৰ জুবিন গাৰ্গ, এইটো থাকিবই লাগিব। ইয়াত কোনো ধৰণৰ ৰাজনীতি নহ'ব। আপুনি আকৌ 26ত মুখ্যমন্ত্ৰী হওক, আমাৰ ক'বলগীয়া কথা একো নাই। কিন্তু আপোনাৰ প্ৰত্যেকটো কথাত 26ৰ কথাটো কিয় আহে? জুবিন গাৰ্গে ৰাজনীতি কৰিছিলে নেকি? 26ত আপুনি আকৌ হওক, 32ত হওক, আপুনি গোটেই জীৱন মৰালৈকে মুখ্যমন্ত্ৰী হৈ থাকক। কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজনীতি কৰি পেলাই ফুংফাং কথা কৈ পেলাই যদি আপুনি এইটো পাতল কৰিব বিচাৰিছে, অসমৰ ৰাইজে কিন্তু আপোনাক ক্ষমা নকৰিব।